হেল্ল' বন্ধুসকল, নিবেদিতা এনবিল বেগৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই নতুন এটা ৰেচিপিলৈ আপোনালোকৰ আগলৈ আহিছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু শেষত কেনেকুৱা হ'ল ভিডিঅ'টো চাই জনাবলৈ কিন্তু নাপাহৰিব দেই। আজি মই বনাবলৈ লৈছোঁ পায়স। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, ঘৰতে খাবৰ বাবে বনাবলৈ লৈছোঁ। প্ৰথমে মই ইয়াত লৈছোঁ বাচমতি চাউল। চাউলখিনি মই অলপ দেৰি তিয়াই থৈছিলোঁ। চাউলখিনি অলপ দেৰি তিয়াই থৈছোঁ আৰু লৈছোঁ লগতে কেইটামান বাদাম আৰু খিচমিচ, তাৰপিছত গাখীৰ লৈছোঁ মই ইয়াৰ বাবে 3 পোৱা গাখীৰ লৈছোঁ আৰু পৰিমাণ অনুসৰি মানে চেনিটো লৈছোঁ। চেনিটো মানে 1 পোৱা লৈছোঁ। চাউল মই বেছি চাউল দিয়া নাই, 1 পোৱা চাউল দিয়া নাই, সম্পূৰ্ণ 150 গ্ৰামমান হ'ব চাউল। আৰু চাউলখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ। ইয়াত দেখিছেনে চাউলখিনি ধুনীয়াকৈ কোমলি গৈছে, আৰু গতিকে কোমলি গ'লে চাউলখিনি পিছত গাখীৰত সিজাওঁতে বৰ বেছি দেৰি নালাগে আৰু পায়সকণ হওঁতে অলপ সোনকালে হৈ যায়, নহ'লে বহুত দেৰি লাগি যায়। ইয়াৰ মই আৰু লৈছোঁ প্ৰয়োজনীয় এইকেইটা দেখিছেনে, প্ৰথমে এইকেইটা খিচমিচ, তাৰপিছত ইয়াত লৈছোঁ বাদামখিনি তিয়াই থৈছিলোঁ। তিয়াই থোৱা বাদামখিনি মই বাকলি গুচাই ৰেডিকৈ থৈছোঁ। আৰু লৈছোঁ ইয়াত চেনি 1 কাপ লৈছোঁ, ডাঙৰ কাপেৰে 1 কাপ লৈছোঁ। আৰু ইয়াৰ গাখীৰ দেখিছে, এতিয়া মই প্ৰথমে গেছটো অন কৰি কেৰাহীখন পাতি লৈছোঁ আৰু গাখীৰখিনি কেৰাহীত প্ৰথমে ঢালি দিওঁ গৰম হৈ ল'বলৈ। এয়া মোৰ গাখীৰখিনি ঢলা হৈ গ'ল। তাৰপিছত মই ইয়াত চাউলখিনিও একেলগে দি দিলোঁ। এতিয়া আমি গেছৰ জুইটো ক্ৰমান্বয়ে মিডিয়াম কৰি থৈছোঁ, হাই কৰা নাই বাৰু, মিডিয়াম কৰি থৈছোঁ। আৰু আমি গাখীৰখিনি উতলি আহোঁতে লৰাই থাকিব লাগিব, যিহেতু লৰাই নাথাকিলে মানে লাগি ধৰাৰ সম্ভাৱনা থাকে। আৰু এতিয়া মই প্ৰথমে দিলোঁ এয়া অলপ উতল অহাৰ পিছত মানে এয়া দিছোঁ বাদামখিনি। তাৰপিছত দিম এতিয়া মই খিচমিচকেইটা, দেখিছেনে? এতিয়া মই এই খিচমিচকেইটা দিছোঁ। আমি পায়সখিনি ধুনীয়াকৈ লৰাই দিম। এতিয়া দিছোঁ আমি চেনিখিনি দি আমি ইয়াত দিবলগীয়া এতিয়া 3টা বস্তু সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া আমি ভালদৰে লৰাম, গোটেইখিনি সম্পূৰ্ণকৈ মিক্স কৰি ল'ম। মিক্স কৰি মোৰ অলৰেডি পায়স সিজিয়ে গৈছে বাৰু। এতিয়া আৰু অকণমান সময় সিজাৰ পিছত আৰু আমি এতিয়া নমাব পৰা হৈ যাব আৰু। দেখিছেনে ধুনীয়াকৈ উতলি গৈছে, এয়া সিজি হৈছে বাৰু। এয়া দেখিছেনে মোৰ পায়স এতিয়া খাবৰ বাবে ৰেডি হৈ গ'ল। পায়স বনোৱা ৰেচিপিটো চাই কেনেকুৱা লাগিলে জনাব দেই।